Hello friends, মই পাৰ্থ আৰু আপোনালোকে চাই আছে মোৰ নতুন চেনেল আছামিজ ইনফো। আকৌ এবাৰ মই আপোনালোকৰ মাজত এটা ব্লগ লৈ উপস্থিত হলোহি। আজি গৈ আছো এটা ধুনীয়া মন্দিৰলৈ, হয় লখিমপুৰ জিলাৰ এটা মন্দিৰ। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া যাওঁচোন বলক এই দলংখনৰ ওপৰত এই ভিতৰলৈ। দেখিব পাইছে এইখন মন্দিৰটোৰ প্ৰথম তোৰণ আৰু খুবেই ধুনীয়াকৈ সংযোগ কৰা হৈছে ৰাস্তাৰ পৰা মন্দিৰলৈ এই দলংখন। দেখিব পাইছে তলত আছে এটা পুখুৰী আৰু পুখুৰীটোৰ ওপৰতে বনোৱা হৈছে এই দলংখন। চ' আৰু ধুনীয়া ধুনীয়া মই ভিউ দেখুৱাম, তো আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নিদিব, চাই যাব। আৰু আমি সোমাই আহিলোঁ মেইন মন্দিৰ ভাগলৈ, য'ত মা দুৰ্গাক প্ৰতিষ্ঠা কৰা হৈছে।
দেখিলে মই যিমানখিনি দেখাব পাৰিলোঁ আপোনালোকক দেখালোঁ লখিমপুৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ খুব সমীপতে লাগি আছে এই মন্দিৰভাগ আৰু খুবেই এটা ধুনীয়া মন্দিৰ লাইফত ফাৰ্ষ্ট টাইম আহিলোঁ একচুৱেলি আহিছিলোঁ গণেশ মন্দিৰলৈ কিন্তু 12 বাজি পাৰ হোৱাৰ কাৰণে গণেশ মন্দিৰৰ গেটখন বন্ধ কৰি দিলে যি কি নহওক এই দুৰ্গা মন্দিৰ ভাগত আহিলোঁ আৰু আপোনালোকো আহক যদি অহা নাই আজিলৈকে আৰু মাৰ আশীষ লওক খুবেই ধুনীয়া মন্দিৰ লখিমপুৰ জিলাৰ ভিতৰত চাগে দুৰ্গা মন্দিৰ এইটো ওৱান অফ দ্য বেষ্ট ধুনীয়া মন্দিৰ আৰু সকলোৱে আহক ভগৱানৰ আশীষ লওক আৰু আজিলৈ ইমানতে এৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানেই জয় হিন্দ জয় আই অসম ধন্যবাদ